নমস্কাৰ টিপামনিজ ব্লগলৈ আপোনালোকক ওয়েলকাম জনাইছো। আজি আমি আহিছো দিল্লীৰ ৰেড ফৰ্টলৈ। কেনেকৈ লাইন পাতিব হয় বাপৰে বাপ যাবলৈ মন আছিলে বাৰু ৰেড ফৰ্টৰ কাষে কাষে খোজকাঢ়ি যাব পাৰি। বহুত ডাঙৰ ৰাস্তা আছে আৰু সেই ৰাস্তাটো বহুত দীঘল মেইন গেটলৈকে। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। চাওকচোন ইমান বেছি ধুনীয়া ন, ইমান ডাঙৰ ওখ, দেখি ভাল লাগি গৈছে দেই। খোজকাঢ়ি খোজকাঢ়ি ভাগৰে লাগি গৈছেগৈ। আজি পামগৈ নে নাপামগৈ তাকে ভাবিছোঁ। আজি ৰেড ফৰ্টত সোমাব পাৰিম নে নোৱাৰিম গম নাপাওঁ, কাৰণ ইমান বেছি মানুহ। আমি এতিয়ালৈকে টিকেটে কাটিব পৰা নাই। ৰ'ব আৰু অলপ চেষ্টা কৰি চাওঁ সোমাব পাৰিনি। ইমান বেছি মানুহ আছে, সেইকাৰণে সোমাব নোৱাৰিলোঁ আৰু নোসোমালোঁ। মানুহ হাজাৰ কৰোণাও যিহেতু ইমান দীঘল লাইনো পাতিব নোৱাৰোঁ টিকেটৰ কাৰণে, সেইকাৰণে আমি ৰেড ফৰ্টত নোসোমালোঁ। বহুত বেছি মানুহ, ভাবিব নোৱাৰা মানুহ। আগলৈ বহুত মানুহ আছে, এতিয়া আৰু মানুহ আহিয়ে আছে। মোক ধৰি আছে নহয় আপুনি? ইমান মানুহৰ মাজতো সোমাব নোৱাৰি। ভিতৰতো চাবলৈ মন আছিলে বহুত, মানুহৰ ভিৰৰ কাৰণে নোসোমালোঁ। Lal Qila নাম আছে একবার ফ্লাইট টিকেট টিকেট নাই কটা জানে, এনেই বাহিৰৰ পৰাই চাই আহিছে আৰু ইমান বেছি ভিৰৰ মাজত টিকেট কটাটো সম্ভৱ নহয়। ৰেড ফৰ্ট ওচৰৰ পৰাই চাই আহিলোঁ আৰু ভিতৰত সোমাবতো নোৱাৰিলোঁ। সেইকাৰণে বেয়া লাগিছে, আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ। তাৰ কাৰণে দুখিত। আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। যিসকলে মোৰ ভিডিঅ' চাই আছে তেখেতসকললৈ বহুত ধন্যবাদ।